নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আন টিভি লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, HSLC 2026 ইংলিছৰ পেপাৰত এটা গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে, যিহেতু আমাৰ চকুত সেই কথাটো পৰিছে। তোমালোকে প্ৰশ্নখিনিত কেনেকৈ পালা? কিছুমানে কৈছে টান পাইছোঁ, আৰু কিছুমান যিসকল ছাত্ৰ-ছাত্ৰীয়ে বুজি কৰিছে তেওঁলোকৰ কাৰণে হয়তো সহজ হ'ব। ইয়াত দুই এটা প্ৰশ্ন ডাউট আছে, আৰু আটাইতকৈ ডাঙৰ কথা ইয়াত এটা প্ৰশ্নই ভুল আছে, আৰু সেই প্ৰশ্নটো কি হয় তোমালোকক মই এতিয়া দেখুৱাবলৈ গৈ আছোঁ। তোমালোকে চোৱা, লং কুৱেশ্যন 2 নম্বৰীয়া যিবোৰ কুৱেশ্যন আছে, সেই MCQৰ ইয়াৰ কুৱেশ্যনৰ যিবোৰ আনচাৰ কি যদি লাগে, তেতিয়াহ'লে মোৰ ছেকেণ্ড ইউটিউব চেনেল বিজান বিজ্ঞান ইউটিউব চেনেললৈ যাব। তাত তোমালোকে MCQৰ গোটেই কথাখিনি বা গোটেই এনচাৰ কিখিনি অৰ্থাৎ আনঅফিচিয়েল এনচাৰ কি পাই যাবা, আৰু তোমালোকে কিমান মাৰ্কছ পালা সেইটো কাউণ্ট কৰি ল'ব পাৰিবা। গতিকে মই ইয়াত তোমালোকক দেখাবলৈ গৈ আছোঁ যে কোনটো প্ৰশ্ন আচলতে ইয়াত ভুল হৈ আছে। তো তোমালোকে ভালকে চোৱা, এই কুৱেশ্যন নম্বৰ 49, এই কুৱেশ্যন নম্বৰ 49ত এটা কি দিয়া হৈছে, এটা লাইন তুলি দিয়া হৈছে। এই যিটো লাইন, এই লাইনটো আচলতে টি ফ্ৰম আছামৰ পৰা লোৱাই হোৱা নাই। এইটো টি ফ্ৰম আছামৰ লাইনেই নহয়। মই তোমালোকক টি ফ্ৰম আছামৰ গোটেই চেপ্টাৰটো মই দেখুৱাই দিম। এতিয়া তোমালোকে গম পাবা যে এই লাইনটো ক'ৰবাত আছে নে নাই, আৰু ক'ত আছে এই লাইনটো, এইটো মই শেষত তোমালোকক কৈ আছোঁ। তোমালোকে টি ফ্ৰম আছামৰ এই লেচনটো চোৱা, ইয়াত ক'ৰবাত তোমালোকে সেইটো দেখা পাইছানে? তোমালোকে ভালকে এবাৰ চাই চোৱা, সেই ষ্টেটমেণ্টটো বা সেই উক্তিটো ইয়াত ক'ৰবাত আছেনে টি ফ্ৰম আছামত? নিশ্চয় তোমালোকে দেখা ইয়াত নেপালা। তেতিয়াহ'লে এই 2 মাৰ্কছটো তোমালোকৰ কি হ'ব? গতিকে ইয়াৰ ওপৰত এটা প্ৰশ্ন মাৰ্ক আছে। এতিয়া এই লাইনটো ক'ত আছে, এই ষ্টেটমেণ্টটো ক'ত আছে তোমালোকক মই দেখুৱাই দিছোঁ। তোমালোকে চোৱা, মেডাম ৰাইডছ দ্য বাছ, এই পাঠটো ভালকে চোৱা। এই পাঠটোতে তোমালোকে সেই লাইনটো বিচাৰি পাবা। ইয়াত চোৱা, তোমালোকে ইয়াত পেজ নাম্বাৰটো তোমালোকৰ কিতাপত তোমালোকে মিলাই চাবা। ইয়াত মই এইটো অনলাইনৰ পৰা তোমালোকক দেখুৱাই আছোঁ PDF-টো। ইয়াতে চোৱা, লাইনটো লিখা আছে অন দ্য আদাৰ ছাইড। গতিকে তোমালোকে নিশ্চয় গম পাইছা এই উক্তিটো টি ফ্ৰম আছামৰ নহয়, এই উক্তিটো আছিল মেডাম ৰাইড দ্য বাছ। গতিকে ইয়াত ছাত্ৰ ছাত্ৰীসকলে কনফিউজন হোৱাৰ সম্ভাৱনা খুবেই বেছি, কাৰণ প্ৰশ্নটোৱে ভুল আছে। গতিকে এই প্ৰশ্নটোৰ 2 মাৰ্কছটো এতিয়া কি হ'ব, সেইটো বিভাগীয় কৰ্তৃপক্ষই চকু দিয়াটো প্ৰয়োজন আছে। গতিকে ভিডিঅ'টো যদি ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।